জুবিন দা আমাৰ লগত সদায় থাকিব, আমাৰ মাজত সদায় থাকিব। মই সদায় কৈ আহিছোঁ, কায়িকভাৱেহে জুবিন দা নোহোৱা হৈছে। আমাৰ এই যুৱ প্ৰজন্মক জুবিন দাই যিখিনি দি থৈ গৈছে, আমাৰ অসমক যিখিনি দি থৈ গৈছে, বিশ্ববাসী বিশ্ব দৰবাৰত জুবিন দাই যিটো অসমক উপস্থাপন কৰি থৈ গৈছে, লগতে আমাৰ অসমীয়াই জুবিন দাৰ শেষ যাত্ৰাত যি মৰম আৰু শ্ৰদ্ধা জনালে, এক অভিলেখ সৃষ্টি কৰিলে বিশ্বত, সেয়া সঁচাকৈ সদায় থাকি যাব অসমত। আৰু জুবিন দাৰ সংগীত, জুবিন দাৰ কথাৰে আমি আমাৰ সমাজ আগুৱাই লৈ যাব লাগিব। আজি আপোনালোকেও ইয়াতে জুবিন দাক লগত লৈ আগবাঢ়িছে, সেয়া সঁচাকৈ মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। এনেকৈ আমি জুবিন দাক লগত লৈ সদায় আগবাঢ়িব লাগিব, কিয়নো যুৱ প্ৰজন্মক আমি অনুপ্ৰেৰণা, যুৱ প্ৰজন্মক আমি উৎসাহিত কৰিব লাগিব। জুবিন দাৰ যি আদৰ্শ সেইখিনি ৰাখি সমাজখন আগবঢ়াই লৈ যাবলৈ। ধন্যবাদ। অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গ। জুবিন গাৰ্গে কি দি থৈ যোৱা নাই? গীতে মাতে ভাষাই আৰু উদাত্ত কণ্ঠৰে, বৰ্জ্য কণ্ঠৰে কৈ যোৱা এটা মানুহে কৈ আছিলে, সেইটো হ'ল জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গে এটা বস্তু প্ৰমাণ কৰি গ'ল যে জাতি ধৰ্ম নিৰ্বিশেষেহে অসমখন, আৰু সেইটো আমাৰ অসমবাসীয়ে সেইটো গ্ৰহণ কৰক আৰু সেইটো আমাৰ আদৰ্শ হিচাপে সেইটোৱে আমাৰ জুবিন জীয়াই থকাৰ নিচিনা অনুভৱ।